हेलो गाइस मोर न्यू चैनल तो লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই আছো জয়পুৰত আৰু মোৰ লগতে মোৰ ওয়াইফ আৰু কেবাজনো আহিছো আমাৰ গাঁৱৰ পৰা প্ৰায় মানে আমাৰ গাঁৱৰ পৰা 4 কিলোমিটাৰ মান হ'ব জয়পুৰ। আজি মিনি ব্লগটোত আপোনালোকক দেখাই আছো জয়পুৰ কিছু মেলাৰ দৃশ্য আৰু ইয়াতে বিভিন্ন ধৰণৰ কাপ দেখা পাইছো, খুব ধুনিয়া ধুনিয়া দে, কিন্তু বস্তুবিলাক অলপ দাম বেছি কৰিছে নেকি দাদাহতে, কাৰণ মানে এখন মেলা ন, খুব ধুনিয়া মানে বস্তু পোৱা যায় ইয়াতে, প্ৰায় ভাল ভাল বস্তু দেখিছো আপোনাৰ ইয়াতে, মানে বিভিন্ন ধৰণৰ কাপোৰ কানি মণিহাৰী বস্তু আৰু বিভিন্ন ধৰণৰ খোৱা বস্তু আৰু মানে সকলো ধৰণৰ বস্তুৱে পোৱা যায় মেলাখনত। খুব ভাল লাগিল মেলাখনত। সো গাইস আপোনালোকক মই চমুকৈ জেগাবিলাক ধুনীয়াকৈ দেখাইছো, কাৰণ মানে মিনি ব্লগটোত আজি বেছি দীঘল নকৰো, কাৰণ মই অন্য এটা ব্লগ লৈ আহিম বাৰু, আপোনালোকক দীঘলীয়া ভাল ব্লগ এটা লৈ আহিম। সো মানে ইয়াতে মানে প্ৰায় ল'ৰা ছোৱালীবিলাকে নাচ গান কৰি আছে, নৃত্য হৈ আছে চাগে। সো মই আপোনালোকক নৃত্যটো দেখাম বাৰু। এই দাদাজনে চোন যোৰহাটৰ পৰা আহিছে, কি ধুনীয়া মানে দাদাজনক মানে তৰোৱাল লাগে, দা লাগে, মানে বিভিন্ন ধৰণৰ মানে লোহাৰৰ বস্তু পোৱা যায় দাদাজনৰ ওচৰত। আৰু দাদাজনে প্ৰায় নিজৰ থলুৱা বনোৱা হয়, অসমীয়া মানুহে বনোৱা বুলি কৈছে দাদাজন। খুব ধুনীয়া, ভাল লাগিল দাদাজনক লগ পাই। আৰু ইয়াতে মানে দেখিলো খুব ধুনীয়া এইটো আপোনাৰ চাটনি খুন্দা এই কুটুনা, আৰু ইয়াতে ঠগা এখন দেখিলো। সো আপোনালোকে আহিলে নিশ্চয় লৈ যাব বাৰু, বস্তুবিলাক ধুনীয়া ধুনীয়া বস্তু আছে। মই চমুকৈ দেখালো হা, আৰু মানে বিশেষকৈ মানে আজি বেছি দীঘল নকৰো মিনি ব্লগটো। আৰু আপোনালোকে মোৰ পাৰিলে মোৰ চেনেলটো আকৌ এবাৰ কৈছো, প্লিজ সাবস্ক্ৰাইব কৰি দিব, আগলৈ মই আগবাঢ়ি যাব পাৰিম। শুভ্র বলাকার দিনটা